নমস্কাৰ, মোৰ নাম শ্ৰী অশোক কুমাৰ বসুমতাৰী। মই ঢেকিয়াজুলি সমষ্টিৰ ভূতপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মনোজী পথাৰ গাঁৱৰ স্থানীয় যুৱক হওঁ। মই আমাৰ বিশেষকৈ অসম চৰকাৰৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টক তথা বিভাগীয় আমাৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাওঁ। লগতে মই বিশেষকৈ ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ স্থানীয় বিধায়ক তথা আমাৰ অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰীযুত অচ্যুত সিংহল ছাৰ ডাঙৰীয়ালৈ। তেওঁৰ অশেষ চেষ্টাৰ বিনিময়ত আমি আমাৰ এই অঞ্চলত পিছপৰা অঞ্চলত য'ত নেকি বৰষুণৰ ওপৰত নিৰ্ভৰশীল অঞ্চল, বিশেষকৈ বৰষুণ দিলেহে আমি ইয়াত খেতি কৰিব পাৰিছিলোঁ। এতিয়া আমাৰ সেই অসুবিধাটো বিশেষকৈ পানীৰ অসুবিধাটো নোহোৱা হৈছে, কিয়নো আমাৰ এইখিনি অঞ্চলতে আমাৰ মনোজুলি পথাৰ অঞ্চলতে গাঁৱতে প্ৰায় 4খন অগভীৰ নলীৰ নাদ ব্যৱস্থা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা বা MLA ছাৰে ব্যৱস্থা কৰি দিছে। এইটো অলৰেডি আমাৰ চলি আছে। এতিয়া আমাৰ মানে বৰষুণৰ ওপৰত নিৰ্ভৰশীল নহয় আমাৰ এইখিনি অঞ্চল। আমি যেতিয়াই প্ৰয়োজন তেতিয়াই আমি এই বৰিঙৰ পৰাই পানী উত্তোলন কৰি খেতি কৰিব পাৰিছোঁ। সেইবাবে আমাৰ অসম চৰকাৰ তথা আমাৰ স্থানীয় বিধায়ক মহোদয়লৈ অশেষ ধন্যবাদ যাচিছোঁ। লগতে আমাৰ বিভাগীয় বিষয়াসকললৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।